নমস্কাৰ, আজি হৈছে 7 ছেপ্টেম্বৰ। এনি নিউজ 24 সকলো দৰ্শকৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি। আজি ভাৰতত দেখা যাব বছৰৰ শেষৰটো বিৰল চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ জুনত ত্ৰিযুগ। আজি ভাৰতত দেখা যাব বছৰৰ শেষৰটো বিৰল চন্দ্ৰগ্ৰহণ। আজি নিশা 9 বজাত আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ। নিশা 1:24 বজাত সমাপ্তি ঘটিব চন্দ্ৰগ্ৰহণৰ। ইয়াৰ মাজতেই নিশা 11:42 বজাত প্ৰত্যক্ষ কৰিব পাৰিব চন্দ্ৰগ্ৰহণ। হিন্দু ধৰ্মত চন্দ্ৰগ্ৰহণৰ আছে তাৎপৰ্যপূৰ্ণ মহত্ব। ধাৰ্মিক কাৰ্যকলাপৰ পৰা সময়খিনিত বিৰল থাকিব লাগে। জ্যোতিষৰ মতে এই চন্দ্ৰগ্ৰহণ জুনত ত্ৰিযুগ। আজি দিনৰ 12:57 বজাত আৰম্ভ হ'ব সূতক কাল। আজি ভাৰতত দেখা যাব বছৰৰ শেষৰটো বিৰল চন্দ্ৰগ্ৰহণ। আজি নিশা 9 বজাত আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ আৰু নিশা 1:24 বজাত সমাপ্তি ঘটিব চন্দ্ৰগ্ৰহণৰ। পৰৱৰ্তী খবৰ, উজনিত প্ৰৱেশ কৰিব নোৱাৰিব হিন্দু বাংলাদেশী। 48 ঘণ্টাৰ পিছতে বৃহৎ আন্দোলন 11টা জাতীয় সংগঠনৰ। উজনিত প্ৰৱেশ কৰিব নোৱাৰিব হিন্দু বাংলাদেশী। 48 ঘণ্টাৰ পিছতেই উজনিৰ বৃহৎ আন্দোলন। 9 ছেপ্টেম্বৰৰ পৰা বৃহৎ আন্দোলন 11টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ। কোনো কাৰণতেই হিন্দু বাংলাদেশী প্ৰৱেশ কৰিব নোৱাৰিব উজনি অসমত। হিন্দু বাংলাদেশীক লৈ ডাঙৰ সিদ্ধান্ত 11 জাতীয় জনগোষ্ঠীৰ সংগঠনৰ। 19 ছেপ্টেম্বৰত দিছপুৰ ঘেৰাও কাৰ্যসূচী, 11 ছেপ্টেম্বৰত ডিব্ৰুগড় বৃহৎ প্ৰতিবাদী কাৰ্যসূচী, 15 ছেপ্টেম্বৰত শিৱসাগৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী, 16 ছেপ্টেম্বৰত যোৰহাটত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী, 17 ছেপ্টেম্বৰত গোলাঘাটত প্ৰতিবাদ। উজনিত প্ৰৱেশ কৰিব নোৱাৰিব হিন্দু বাংলাদেশী। 48 ঘণ্টাৰ পিছতেই উজনিৰ বৃহৎ আন্দোলন। উজনিত প্ৰৱেশ কৰিব নোৱাৰিব হিন্দু বাংলাদেশী। 48 ঘণ্টাৰ পিছতেই উজনিৰ বৃহৎ আন্দোলন। 9 ছেপ্টেম্বৰৰ পৰা বৃহৎ আন্দোলন 11টা জাতিৰ জনগোষ্ঠীয় সংগঠনৰ। পৰৱৰ্তী খবৰ, সম্পূৰ্ণ সলনি হ'ব বিনামূলীয়া চাউল লোৱাৰ নিয়ম ঘোষণা মুখ্যমন্ত্ৰীৰ। চৰকাৰৰ বিনামূলীয়া চাউল প্ৰদানত সলনি হ'ব নিয়ম। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। ৰেচন কাৰ্ড থাকিলেই আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয়। বিনামূলীয়া ৰেচন আৰু অৰুণোদয় নিয়ম সলনি কৰিলে মুখ্যমন্ত্ৰীয়ে। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল, চেনি, নিমখ। বজাৰত কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী। কেনেকৈ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন? pds.assam.gov.in পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে কৰক আবেদন। খাদ্যৰ ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা কাৰ্যালয়ত আবেদন কৰিব পাৰিব। আবেদনৰ সৈতে জমা দিব লাগিব সকলো প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰতিলিপি। কি নথিপত্ৰ আপুনি জমা দিব লাগিব? আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনাৰ প্ৰমাণপত্ৰ। চৰকাৰৰ বিনামূলীয়া চাউল প্ৰদানত সলনি হ'ব নিয়ম। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। আৰু 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। পৰৱৰ্তী খবৰ, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডকে ধৰি আপোনাৰ তথ্য সাজু কৰি ৰাখক। সমগ্ৰ দেশতেই আৰম্ভ হ'ব ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণ। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডকে ধৰি আপোনাৰ তথ্য সাজু কৰি ৰাখক। সমগ্ৰ দেশতেই আৰম্ভ হ'ব ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণ। বিহাৰৰ পিছত সমগ্ৰ দেশতেই আৰম্ভ হ'ব SR প্ৰক্ৰিয়া। আপোনাৰ যাৱতীয় সকলো তথ্য সাজু কৰি ৰাখক। ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ। অহা 10 ছেপ্টেম্বৰ সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে হ'ব বৈঠক। ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণৰ সংকেত দিছে এই বৈঠকে। এই বৈঠকত ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণৰ সন্দৰ্ভত চলিব বৃহৎ আলোচনা। এক বিশেষ সূত্ৰৰ পৰা প্ৰকাশ পাইছে এই তথ্য। আনুষ্ঠানিকভাৱে এতিয়াও তাৰিখ ঠিক হোৱা নাই। ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণৰ বাবে অন্তিম সিদ্ধান্ত 10 ছেপ্টেম্বৰৰ বৈঠকৰ পিছত লোৱা হ'ব বুলি প্ৰকাশ। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডকে ধৰি আপোনাৰ তথ্য সাজু কৰি ৰাখক। গড়েমাটি খোৱাৰ পৰা তাইজুল ইছলামৰ সহযোগত আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি নিউজ 24।